বলিয়া হোৱা হাতীকো বনাব পাৰো মই চেনাই নবলাবলৈ টানৈ টান। আমাৰ প্ৰগ্ৰেম চলি থকাৰ মাজতে মই চিম্পিয়ে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছে। তেন্তে ব'লক ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ, লাষ্টত কি হ'ব চাই থাকিব। তেন্তে ষ্টাৰ্ট, তুমি গাই দিয়া গানটো। উঠিছোঁ, এতিয়া ব্ৰাছটো কৰি লৈছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আমাৰ আলহী চাওক, আৰু এটা আলহী কালিয়ে আহিলোঁ, বাৰ লগত আহিছোঁ, মাহী আনিবলৈ গ'ল আৰু আহিলোঁ। এতিয়া আমি শুই উঠিছোঁ, ব্ৰাছটো কৰি লওঁ, চাহটো খাই লওঁ, গৰম পানীটো খাই লওঁ। আপোনাক আকৌ লগ পাই আছোঁ, বাই বাই। কৰিশ্মা বাক বহুত ভাল লাগিলে, সেইকাৰণে ময়ো তেওঁৰ অডিয়েঞ্চ এটা দিবলৈ চেষ্টা কৰিছিলোঁ। আমি মৰ্শক হিচাপে অংশগ্ৰহণ কৰিছোঁ। বহুত ভাল লাগিলে, তেওঁক অশেষ ধন্যবাদ জনাইছোঁ। বহুত ভাল লাগিলে, তেওঁ বহুতো ঠাইত প্ৰগ্ৰেম কৰিছে, আৰু আগবাঢ়ি যাওক তেওঁ, সকলোৰে মৰম থাকিল। ঠিক আছে, আশা থাকিল আৰু যেন তেওঁ আগুৱাই যাব পাৰে। এইপিনে মানে আমাৰ গানৰ প্ৰগ্ৰেম চলি আছে আৰু আমি শুই শুই চাই আছোঁ। আমি হৈছোঁ মৰ্খ। তেন্তে আকৌ গাবানে? সকলো দেখিলো, কিন্তু এটা বস্তুৱে নেদেখিলো ভনিয়ত। অ' কি বুঢ়িয়া? আৰে বেণ্ড পাৰ্টি যোৰা নাই নিয়ে বিয়াঘৰত, সেই আগফালে বহি থকা যোৱা নেকি? ক'ৰ পৰা আহিছে? জানো দিছপুৰৰ পৰা আহিছে নেকি? এই বনিয়ত দিছপুৰৰ পৰা আহিছে নিয়ে, সেইকাৰণে সুৰলা হৈছে। ঠিক আছে, বিয়াঘৰৰ কথা, সময়ো কম, বেণ্ড পাৰ্টি যোৰা সোনকালে আৰম্ভ কৰিব লাগে। এই ভনিয়ত বেণ্ড পাৰ্টি যোৰা সোনকালে আৰম্ভ কৰিব লাগে। পে 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 আমি তিনিজনী ভাওনা চাবলৈ যাবলৈ ওলাইছো। অকমান মস্তি কৰিলো দেই, অকমান মস্তি কৰিলো অলপ মস্তি কৰিলো। এতিয়া মানে ভাওনা চাবলৈ যাম আৰু অকমান টাইম ওলাই মেলি এনেই ৰৈ আছিলো, সেইকাৰণে অকমান ফূৰ্তি কৰিলো। খানাটো হজম কৰি লৈছে, তেহে আকৌ গৈ ভাওনা ঘৰত খাবগে পাৰিব। কৰিশ্মা বাক বহুত ভাল লাগিলে, সেইকাৰণে ময়ো তেওঁৰ অডিয়েঞ্চ এটা দিবলৈ চেষ্টা কৰিছিলোঁ। আমি মৰ্শক হিচাপে অংশগ্ৰহণ কৰিছোঁ। বহুত ভাল লাগিলে, তেওঁক অশেষ ধন্যবাদ জনাইছোঁ। বহুত ভাল লাগিলে, তেওঁ বহুতো ঠাইত প্ৰগ্ৰেম কৰিছে, আৰু আগবাঢ়ি যাওক তেওঁ, সকলোৰে মৰম থাকিল। ঠিক আছে, আশা থাকিল আৰু যেন তেওঁ আগুৱাই যাব পাৰে। তেন্তে আমি ভাওনা ঘৰলৈ গৈ কি কৰিম? চাম। তেন্তে আজিলে বাই বাই।